অ শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা ব্ৰহ্মাৰ ভুৱনে ভাবা ব্ৰহ্মাৰ ভুৱনে মনে মনে আৰু এটা দেখিছো এই চাও হানি বাইরে গো কমে গান মজা লাগছে কিন্তু মজা লাগছে আর সবাল বড় সবাল বেলেগ আছে না উলুয়া কি করে জানে আনৰ বস্তু নাৰীবোৰে ও সদায় ভাল লাইন নাই এখন দেবলা হইছি বান্ডারা এই চাও কি ডেভেলপ হইছে চাও চাও এই অৱস্থা খবৰ আরে অসম ডেভেলপ হইছি ডেভেলপ হওয়ার তলত নামি আছে অসমৰ সংস্কৃতি পিতবুলে অসমীয়া গান গাইছে পিতবুলে অসমীয়া গান গাইছে তনে পিতবুলে অসমীয়া গান গাইছে হানি সিং অসমীয়া গান গাইছে চাও এলা ইডিট কৰি ফুমে দিছি আৰু যে হানি সিং গান গাইছে হিটু ছবি দিত বান্দাৰাত এলা অসমৰ সংস্কৃতি তলত নামি আছে আকৌ এলা ডেভেলপ হন অসম ল এলা ক'ত পাইছা এইটো মোক এই দেখিছি তই ক'ত পাইছা এইটো মোক শেয়াৰ কৰি দিছিল তই শ্বেয়াৰ কৰিছে না মই কৰা নাই তোৰ কৰিব লাগিছিল তোৰ সাতটাক দিব লাগিছিল শ্বেয়াৰ কৰি বান্দাৰ মই এতিয়া চাইলো হে জাস্ট এলা আকৌ ভাল কাম কৰা নাই এলা ইউটিউবত দিছে দে দুটা চাৰটা ভিডিঅ' কাৰণে কি কৈছি অসমৰ দুৰ্নাম কৰিছে না কাৰণ তই আকৌ হা কৈছি না কৰা নাই দুটা চাৰটা ভিডিঅ' কাৰণে এলা নাগৰা নামক কি কৰি পাইছি পিত বোলে গাঁও দেখি দিছে বেয়া কথা অসমৰ সংস্কৃতি দুৰ্নাম কৰিছে অসমীয়া এটা ভাল গান নাই আজিকালি এই অৱস্থা অসমৰ সংস্কৃতিৰ শুনাচোন গৌৰ পত্নী শুনা গৌৰ মজা লাগছে আকৌ ভাল কাম আজি পৰা এটা কথা শুনি এলা জুনি দে তাক গালিবাৰ তাক কলে লাভ নাই ভাই এলা অসমৰ সংস্কৃতি বেয়া কাম কৰিছে আকৌ ভাল কাম অসম দে ভাই আজি পান নুনো আৰু জুনি দে কোনে তাও কবি এলা বেয়া কথা আৰু জুনি বানাইছি তাও কবি এলা কথা এলা বেয়া কথা অসমৰ সংস্কৃতি হতে অসমীয়া হিচাপে ৰাখিব লাগে এলা বেয়া কথা না যাত্ৰা কৰিব আজি বানাইছে কালি বিহু বনাব হিন্দী গান ডান্স কৰিব লাংটা লাংটা আপি এটা বিহু বাজি দেখব বেয়া কথা একদম সবে কবি বেটা আজো হাই গাইজ আমি এই ভিডিঅ'টো বনাইছো এইটো কাৰণে যে আজিকালি বহুতো এইবিলাক নাগৰা নাম ডিভাইড কৰি এডিট কৰি কিবা কিবি বনাইছে এইবিলাক ভাল কথা নহয় বেয়া কথা যে অসমৰ সংস্কৃতিক আঘাত কৰাৰ দৰে হৈছে অনুৰোধ কৰি এইবোৰ বন্ধ কৰক আমাৰ ভিডিঅ'টো বনাই এটাই উদ্দেশ্য যে এইবোৰ বন্ধ হৈ যাতে কাৰণ এইবিলাক ভাল কথা নহয় একদম বেয়া কথা আছে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক আৰু কিবা যদি ভুল হৈছে বা আপোনালোকৰ কিবা যদি আইডিয়া আছে এনেকুৱা ভিডিঅ' বনোৱাৰ মানে আমাক কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক লগতে সাবস্ক্ৰাইব কৰিব